আজি বনাম নিমকি বেলেগ এটা ডিজাইনত 1.5 কাপ ময়দা লৈছো কেইটামান কালজিৰা দিছো সোৱাদ অনুসৰি নিমখ দিছো 4 চামুচ ৰিফাইন দিছো এইখিনি এতিয়া মিক্স কৰি লম এনেকে মুঠি মাৰি চাব মুঠিটো নহয় যদি আকৌ অকমান ৰিফাইন দি হানি লব এতিয়া পানী দি হানি ডটো বনাই লম ডটো হৈ গল বাটি এটাত 2 চামুচ কৰ্নফ্লোৰ লৈছো অকমান ৰিফাইন দি এইখিনি মিক্স কৰি ললো ডটোৰ পৰা 5টা বল বনাই ললো এতিয়া গুটেই কেইটা ৰুটিৰ নিচিনাকে বেলি লম এখনৰ ওপৰত এতিয়া কৰ্নফ্লোৰৰ মিশ্ৰণ লগাই দিছো অকমান ময়দা ছটিয়াই দিছো এনেকে এতিয়া ওপৰত আৰু এখন ৰুটি দি দিছো গুটেই কেইখন একে পদ্ধতিৰে কৰি ললো এতিয়া এনেকে ভাজ কৰি দিছো এতিয়া এইখন আকৌ বেলি লম সাইড কেইটা কাটি দিছো মই ইমান পাতলকে বেলিছো স্কয়াৰ শেপত কাটি লম এয়া চাকচোন লেয়াৰ কেইটা ওলাই গৈছে তেলখিনি গৰম হৈ গৈছে এতিয়া কেইটামান দি দিছো এয়া চাকচোন তেলত দিয়াৰ লগে লগে লেয়াৰ কেইটা ওলাই গৈছে ধুনিয়াকে ৰঙচুৱা হোৱাকে ভাজি লম ৰঙচুৱা হৈ আহিছে এতিয়া নমাই ললো আপোনালোকে এনেকে নিমকি বনাই খাইছেনে নাই খোৱা যদি এবাৰ খাই চাবচোন আজিলৈ আহিছো